নমস্কাৰ দেই। আজি মোৰ বচাগাঁও ছাত্ৰলীত ভাওনা আছে। তাকে ভাওনা কি হয় দেখিব। তাকে বিহু বতৰত ভাওনা কৰিবলৈতো উপায় নাই, ভাওনাটো কৰিবই লাগিব ন। তাকে ভাওনা কি হয় দেখি থাকিব, তাত গৈ দেখাম। তো নামঘৰ পাইছোহি দেই এতিয়া। এই বিহু গাই মানে আহিছোঁ আৰু কি হয় নাজানো, ভাওনা কি হয় তাকে। বিহু এতিয়া অলপ আগত সামৰি আহিছোঁ। বিহু বতৰত ভাওনা পৰিছে আজি। তাকে এই বচাগাঁও গজলা সত্ৰ বুলি কয়। তাকে গোটেই এখন মানে বিহু বতৰতে ভাওনা পেলাই দিলে, এতিয়া উপায়টো নাই, ভাওনাটো কৰিবই লাগিব ন। গুৰুজনাৰ সৃষ্টি ৰক্ষা কৰিবই লাগিব। তাকে এইফালে মাইক ছেটটো আহি পিনে ৰেডি হৈছে। এইফালে ওলাই আছে মাইক। এইজনৰ মাইকটো বহুত মজা দেই। এইজন কেতিয়াবা হ'লে কিন্তু মাতিব দেই, বহুত মজা, একদম বহুত মজা চাউণ্ড দি এইটো বহিছে। আমাৰ এজনো পাইছে, ভীম লৈছে। কিবা এটা কওকচোন আপুনিও। মইনো কি কওঁ, ৰাইজে দিলে আহিলোঁ আৰু। আচ্ছা, বিহু শুভেচ্ছা থাকিল সকলোৰে। আপোনালোক থাকিল দেই। থেংক ইউ। ঠিকে আছে। তাকে ভাওনা স্থলীৰ পৰাই আপোনালোকৰ সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াতে মূল দোহা বহি আছে দেই। আমাৰ দুলু শইকীয়া হয়। কোৱা কিবা এটা। আজি বিহু বতৰতে 2 তাৰিখে আজি ভাওনা পৰিলে। মাতটো ডাঙৰকৈ দিয়া। শ্ৰী গজলা সত্ৰত আজি 2 তাৰিখে ভাওনা পৰিলে। কি হয় নাজানো, আহিছোঁ আৰু বিহু পৰা, গতিকে সকলোৱে যেন আশীৰ্বাদ কৰিব। তাকে বিহু বতৰ ভাওনা কৰিছোঁ।
ভাওনা শেষ হৈছে দেই শেষ হৈছে মানে কিনো আৰু মাত ভাগি শেষ বিহু গাই আহি ডাইৰেক্ট ভাওনা ক'বলৈ আহিলোঁ তাকে মাতটো ভাগি গৈ চফা মোৰ মাতটো ভাগিলে বাৰু বাকী এইফালে ইয়াৰ ভাগৰ মাতটো বৰ টানেই হৈ থাকিলে হয় নাই ইয়াৰ মাতটো কিন্তু মজা টান হৈছে সামৰণি মাৰিলোঁ কেনেকুৱা হ'লে ক'ব কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ ফালে বাঁহী মাতক ভাল লাগিল নে ভাল লাগিল ন আচ্ছা শুনালা অঁ কেনেকুৱা লাগিল নাট কৰিছে বিহু শুভেচ্ছা সকলোলৈকে থাকিল আৰু আজি নৱবৰ্ষত আমি প্ৰথমখন ভাওনা কৰিলোঁ বৰবৰ্ষ সিদ্ধান ভাল লাগিলে সকলোকে আমি শুভেচ্ছাৰে বাই বাই তাকে ভাওনা শেষ হ'ল এতিয়া নাট আৰু এতিয়া নাট শেষ কৰি ঘৰা কৰি যাম এতিয়া আমাৰ মুখ্য ধোৱাৰে কিবা এটা কোৱা সেই নাট ভাগ শেষ হৈছে ভুলে শুদ্ধ থলোঁ হয় ঈশ্বৰ কিবা বোলে উত্তৰ মানে কিনো বিহু বতৰ তাকে মোৰ মাতো শেষ আজি মাতো শেষ মই আধা গালোঁ মানে আধা গাব নোৱাৰিলোঁগৈ মানে বিহুতে মাত ভাগি আহিছে কাইলৈ আকৌ বিহু আছে কাইলৈ আকৌ বিহু কি হয় কাইলৈ বিহু নাজানো যি হয় হ'ব আৰু